চৰকাৰী আদেশ ধোৱাচাঙত তুলি লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল বিতৰণ। এই দৃশ্যলৈ মন কৰক হাইলাকান্দি জিলাৰ হিমিত ৰাজা মেমৰিয়েল MV বিদ্যালয়ৰ। কৰোনা মহামাৰীয়ে ৰাজ্যত ভয়াৱহ ৰূপ লোৱাৰ সময়ত এইদৰে বিদ্যালয়খনত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল আৰু টকা বিতৰণ কৰা দেখা গ'ল। লক্ষণীয়ভাৱে দেখা গ'ল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে একাংশ শিক্ষকে মনা নাই সামাজিক দূৰত্ব। একাংশ কাণ্ডজ্ঞানহীন শিক্ষকে যেন চৰকাৰৰ সকলো নিৰ্দেশ ভংগ কৰাৰ সংকল্প লৈছে। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে শিক্ষকসকলকো দেখা গ'ল মাস্ক পৰিধান নকৰাকৈ থকাৰ। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় রাইজে। আজকে নতুনভাবে লকডাউন শুরু হয়েছে আর ও লকডাউনের মধ্যে আইন অমান্য করিয়া তারা আজকে সোশ্যাল ডিস্টেন্স না মানিয়া বাচ্চারারে একত্রিত করিয়া আজকে চাল তারা বিতরণ করে না সোশ্যাল ডিস্টেন্স মেনটেন করা হয় নাই কিছু হয় নাই তো স্কুলের কর্তৃপক্ষ দায়ী এবং পুলিশ পক্ষ দায়ী হবে কারণ এখানে যদি আজকে একজন প্রতিনিধি মানুষ বাইরে হয় তাহলে এর দায়িত্ব খেয়ে নিত হয়তো প্রশাসন নাইলে স্কুল কর্তৃপক্ষ তাছাড়া তার দায়ী দেওয়ার কেউ নাই আর সব বাচ্চারা উপরে বাচ্চারা গার্জেনরা এখানে জড়ো হয়েছে। এতিয়া কাণ্ডজ্ঞানহীন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ এনে আচৰণক লৈ কি ব্যৱস্থা গ্ৰহণ কৰে জিলা প্ৰশাসনে? হাইলাকান্দিৰ পৰা ব্যুৰ ৰিপৰ্ট নেশ্যন টক্স 24।